my name is Anupsika. Welcome back to the channel and this another video. এই ভিডিওটো মই ডিসকাস কৰিম আমাৰ এই বাল্য বিবাহ পিলু লোৱা যোনবোৰ বিয়া পাতিছে সেইবোৰ বিষয়ে তো হিমন্ত বিশ্ব শৰ্মাই কি কৈছে কোনজন অভিনেত্ৰী কি সন্দৰ্ভত কি কৈছে সকলোখিনি ভিডিঅ'টো জৰিয়তে জনাম তো ভিডিঅ'টো ভাল লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিব তো ভিডিঅ'লৈ আগবঢ়া হওঁ এক সাংস্কৃতিক অনুষ্ঠানত অংশ ল'বলৈ গৈ অভিনেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় আমাৰ সংবিধানৰ মতে বাল্য বিবাহৰ পূৰ্বৰ পৰাই এক অপৰাধ গতিকে এই ক্ষেত্ৰত চৰকাৰে যি ব্যৱস্থা প্ৰচেষ্টা পদক্ষেপ হাতত লৈছে তাক লৈ শলাগ লৈছোঁ এইটো বহুত ডাঙৰ খবৰ অসমৰ কাৰণে কাৰণ এজন অভিনেত্ৰীয়ে কৈছে তেনেদৰে আৰু তাৰপিছতে আহি গ'ল উল্লেখযোগ্য যে 23 জানুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান চলিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল এই ক্ষেত্ৰত এই সিদ্ধান্ত অনুসৰি 2 ফেব্ৰুৱাৰীৰ নিশাৰ পৰা বৰ্তমান পৰ্যন্ত ইয়াৰ বিৰুদ্ধে অভিযান তীব্ৰতাৰ ওপৰত চলি আছে আমাৰ ওচৰৰ বহুত কেইজন মানুহ নিছে আৰু লাষ্ট খবৰটো হৈছে যে এতিয়ালৈকে বৰ্তমান মুঠ এৰেষ্ট হৈছে শনিবাৰৰ অসম আৰক্ষীৰ মুখপাত্ৰ প্ৰশান্ত কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত কয় যে বাল্য বিবাহ সন্দৰ্ভত গ্ৰেপ্তাৰৰ সংখ্যা প্ৰায় বৃদ্ধি পাইছে কালি ৰাতিপুৱা মানে শনিবাৰ ৰাতিপুৱালৈকে মুঠ টোটেল গ্ৰেপ্তাৰ হৈছে 2117 জন তো ভিডিঅ'টো ইমানখিনি আছিল ভিডিঅ'টো মই আপোনালোক হয়তো কিবা কিছু জানিলে হয়তো নাজানিলে যদি কমেণ্ট কৰিব কি ধৰণৰ ভিডিঅ' দিব লাগে তো ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ তো আজি ইমানখিনি আছিল তো নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই ধন্যবাদ জয়